আৰু এতিয়া 8:30 বাজিল মই নলবাৰী কলেজতো কি কৰি আছো জয়মতীৰ কথা মানে কাহিনীটো মানে ৰাইজে কমতে বা আমাৰ কাষৰ মাহঁতে মানৱ তাই বোলে কিবা ভূত দেখি আনে হে দোস্ত ওয়েলকাম টু মাই ইউটিউব চেনেল বিকি এলৈ তো মই আছো এতিয়া বৰ্তমান নলবাৰী কলেজত আৰু এতিয়া 8:30 বাজিল মই নলবাৰী কলেজতো কি কৰি আছো তো মই ৰখি আছো এজন ব্যক্তিজননো কোন হা এই ৰাতি 9টা বজাত 8:30 বজাত ৰখি আছো মই তো সব গম পাব গোটাখিনি কথা তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাব কেৱল হাই মানৱ দা এই মজা তুমি কৈছিলা আছো ভালে আছো আছো মানে তো তুমি মই আইছো কেইটা বজাতে আহিছো কিন্তু কি হ'ল বেলেগ প্ৰব্লেম মানে দেৰি হ'ল মানে ছবিৰত দাল নাছিল ছবিৰত পেকিঙত দেৰি তো বেয়া নাপা বহুত সময় এই নাপাং কিয় বেয়া পাম অলপমান ৰখিলো আৰু একো নাই ক'ত যাবা আমাৰ দিন যাব লা এতিয়া যাবা নেকি ব'লা তে ব'লা কি হ'ল কেছটো মানে বিকিয়ে মাত্ৰকে তোমাৰ দিনতে আগতে আছিল কিন্তু মই কি হ'ল বেলেগ কামত গুচি যাব লগা হ'ল দেৰি হ'ল বেছি নাই বহুত টাইম ৰখিলা চলিটো এই ঘণ্টামান ৰখিছো আৰু আকৌ নাই এনা সময় কিমান যাই আছে হয়নে নহয় কিবা এটা পাবা লাগিলে কিবা এটা হেৰুব লাগিব ইমান কথা আৰু চলিটো কষ্ট কৰে কিন্তু গম পাই না ইমান সময় ৰাতিয়ে কোনো নৰখে বহুত বেছি কষ্ট কৰে চলিটো তো বলক ইয়াৰ ভিডিঅ' যদি বঢ়িয়া হৈ যায় আছে চাই দিয়ক লাষ্টলৈ খালা ভালি হ'ব ভিডিঅ' একদম মইতো দিলে নিম মইতো দিলে নিম মানৱ দা আৰু কিমানমান দূৰ আছে বেছি নাই পালোঁ আৰু পাম ন চক বজাৰ পালোঁ আৰু কেই কিলোমিটাৰমান হ'ব কাৰেক্ট 6 কিলোমিটাৰ 6 কিলোমিটাৰ আছে ৰ'বা মানৱ দা ৰ'বা কি থকা জেগা এই কি মজা নাই ৰ'বা এই ৰ'বা ভাই কি জেগা বাসন্তী কলা বুলি কয় বাসন্তী কলা ন আৰু মানে চবতকে ডাঙৰ বাসন্তী পূজা হয় এতে শুনিছিলো ৰ'বা নামটো মানে আমাৰ গাঁও চাউৰ পাপাহঁতেও কৈ থাকে আৰু সেই এখনি বোলে বাসন্তী কলা এতে দেউল চেউল হয় নেকি দেউল নহয় তোমাৰ বাসন্তী পূজা হয় পূজা মানে কেনে চিষ্টেম এতিয়া মানে তোমাৰ ইচ্ছা যিমান গায়ক আছে ডাঙৰ গায়ক জুবিন দা আৰু এটা মানে একবাৰ পূজাত মিনিমাম 9টা 10টা গায়ক থাকে একবাৰ ভাই এখন পূজাত বোলে 9টা 10টা কিনে দিছি নেকি তোমাৰ যোৱা বছৰ আছিল তোমাৰ শংকুৰা আছিল শংকুৰাজ বহুত ডাঙৰ গায়ক আছে হয় এ মজা জেগা একদম মই আজি প্ৰথম আহি পালো না মানৱ দা সেইকাৰণে হা দুৰ্গা মন্দিৰ না মানৱ দা কি মজা মজা জেগা আছে মানে অলপ ভগৱানক বেছিকে ভাবা যায় আৰু ন আৰু তোমাৰ দুৰ্গা মন্দিৰ এইটো দুৰ্গা মন্দিৰ বোলে মই এটা গোটাকেটা মন্দিৰ আছে দুৰ্গা মন্দিৰ আছে গণেশ মন্দিৰ আছে গোটাকেটা আৰু মিক্স আছে এতে কিবা পূজা চূজা হয় নেকি এই তোমাৰ দুৰ্গা পূজা হয় গণেশ পূজা দুৰ্গা পূজা চবতকে ডাঙৰ থাকে না এই জন্ত মোল্লা চিনি পাইছা মই দেখি দি আছো মোল্লা বৰুৱা দেৱ বুলি কৈছে না এইটো মই দেখি দি আছো মানে মই ভাবাই নাছিলো এতে জিন চব মানৱ দা আছে বহুত আৰু মানে কি জানা তুমি দিনত আহিলা হয় তুমি দেখালে আৰু ভালকে মই মেৰা পুখুৰী মই অৰা পুখুৰী বুলি কয় এটা মানে জয়মতী আৰু কি বুলি কয় গদাপানী আপোনালোকে সেইটো এইটো ভিডিঅ'ত নহয় মানে মই এটা বেলেগকে ভিডিঅ' বনাম আৰু সেইটোৱে মানে কৈ থলো কালি পুৱা সেইটো ভিডিঅ' আৰু গোটেই কাহিনীটো আপোনালোকে জানেই চাগে আৰু যদি নাজানেও আমি কম গোটেইখিনি কিন্তু কি আছিল গোটেইখিনি কম কালিলৈকে চাই দিয়ক কালিৰ ভিডিঅ'টো দে একদম ফালি যাব আৰু এইটোৱে হৈছে জয়ন্ত মল্লাদেৱৰ মানে ছাৰৰ ঘৰ আৰু মই এই ভিডিঅ'টোত এটা কথা কৈ দিওঁ মানে এতে আকৌ ৰাজনীতিক আকৌ মানে ভিডিঅ'টোত জড়িত নাহে নে নহয় পিছৰ মানে এখন হাংগামা হ'ব মানে দেখাই দিছো মানে যিহেতু বাটেদি গৈছো আৰু যিমান যি হ'লেও মন্ত্ৰী যিমান যি হয় নে নহয় বলা কুণ্ডলী আৰু ভাঙা ঘৰ মেডিকেল পাম ৰাতি হ'ল আৰু বহুত আছে বহুত হিউজ লেভেল মানৱ দা তোৰ ঘৰ তো মানে এটা ৰাতি এটা বেলেগ ভিডিঅ' হবা যায় আছে মানে এই ভিডিঅ'টোতে আপোনালোকে গম পাব তো কেৱল চাব আৰু তো এতিয়া মানৱ দা স্কুটিটো আছে তো বলক আৰু এইটো হৈছে মানৱ দা তোৰ ঘৰ মজা এটা 2000 years later আৰু বৰ্তমান মানে মানৱ দা হাতত তাতে আহিলো আহিলে মজাকে অলপ ফ্ৰেছ হ'লো হ'লে এতিয়া অলপমান ওলাই আহিছো না কি মানৱ দা হয়নে অলপমান মানৱ দা বোলে কিবা ভূত দেখি আনে আগত দেখি ভাই মই দেখি আছো ৰ'ব আগত এনেকুৱা নেক্সট লেভেল বুলি এটা যি বিকাশ ডাইলগ আছে নেক্সট লেভেল তো সেনেকুৱা হ'বা যাই আছে মানে ভিডিঅ'টো মানে কিবা এটা বোলে মন্ত্ৰ এটা মাতি দিলি বোলে ভূতটো কিবা দেখা পায় বোলে আচৰিত তোমাৰ যোনটো জেগাত আমি বৰ্তমান আহি আছো বহুত বেছি ডেঞ্জাৰ আৰু আশ্ৰম আছে
যোনবিলাক মানে আমাৰ কাষৰ মানুহ এনে গম পাবই আপোনাৰ নলবাৰী পল্লী টোলৰ কাষত আছে আশ্ৰমখন সেইটো চাইডে আহিছোঁ আমি আৰু আমাৰ জেগাখিনিত বেছিকৈ মন্দিৰ চন্দিৰ বহুত আছে ফেমাছ মন্দিৰ আছে হয় বহুত আছে তামাম মন্দিৰে আৰু মানে কি এই জেগাত দিনত আহিলে বেছি ভাল লাগে কিন্তু এতিয়া দিনত ভাল ৰাতি লাগে ৰাতি অলপ মানে যোনবিলাক ভ্ৰমণৰ জেগা ভিৰ থাকে মানুহ হয় তো সেইটো অলপ ৰাতি অলপ ভয়ানক হয় আৰু কিন্তু দিনত এতিয়া আৰু পেজ বোলা শব্দ দিছে পেজ সেই বস্তুটো পায় আৰু ভগৱানে ভূত ভূতে ভগৱান নাই কি আৰু অলপ ৰাতি আহিছে ৰাস্তাত দিকে ফুৰি আহিছোঁ তো বলক আৰু আৰু ঘূৰি ঘূৰি আহিলে একদম মজাকে ভাত তাত খালো এইবাৰ গাহৰি চাহৰি গটাই দিছে আৰু মানৱ দা মজা লাগিছে খানা ভাল হৈছে আৰু এইটো হৈছে মানৱ দাৰ ষ্টুডিঅ'টো তো নেক্সট এটা ভিডিঅ'ত ভালকৈ দেখুৱাম দিয়ক আৰু ৰাতি ইমান বেছি ভিডিঅ' বনাই নাখিলোঁ আৰু তো এতিয়া বাজিছে পুৱা তো মানে 5টা বাজিছে আৰু তো 5টা বজাত আহিলোঁ এটা জনপ্ৰিয় জাগাত তো আপোনালোকে গমেই পাব তো কৈ আছোঁ ৰ'ব মানৱ দা ৰাতিপুৱাই 5টা বজাতে ক'ক লৈছ তুমি মানৱ দা কি ভাবি আছ আকৌ নামটোৱে নুশুনো চলি কৰবা মানে কি জানো না তোমাৰ যোনটো জাগাত আছে বৰ্তমান আমি আপোনালোকে মানে ৰাইজে জানে প্ৰায় জয়মতী আৰু গোদাপানীৰ কাহিনীটো মানে যেতিয়া অত্যাচাৰ কৰি জয়মতীক গোদাপানী কি আছিল পলে পলে লুকি আছিল মানে কৈ গাটা খুন্দি এটা লুকি থকা বুলি কয় মানে এইটো হ'ল মহিমাৰা পুখুৰী এই কাহিনী মানে এই যোনটো পুখুৰী এই টাইপত বহুত কাহিনী আছে মানে কি হ'ল তোমাৰ যেতিয়া লুকি আছিল ধৰিব পৰা নাছিল দিয়া কি হ'ল খান্দিলাক পুখুৰীটো কিন্তু কি হ'লে পানী নাথাকে পিছত কি কৰিলাক মানুহগিলা তাৰে মানে যেতিয়া পানী নহয় আৰু কি কৰিলাক মহ বুলি দিলাক সেইটো কাৰণে এই পুখুৰীটোৰ নাম হ'ল মহমাৰা পুখুৰী কিন্তু মহ বুলি দিয়াৰ পিছতো এটা কি হ'ল পানী হৈছিলে কি বুলি কয় আৰু দৰা কণী থাকক দৰা কণী তাৰপিছত বিয়া দিয়া বুলি কয় আৰু তাৰপিছৰ পৰা মানে ইমান পানী আজিকালি মানে পানী সুখেই বনায় আৰু মানে কি কয় মাজত যি আছে তাতে মানে এটা তোমাৰ কি বুলি সুৰংগ আৰু মানে কি এইটো খালত আছে এইটো খালত আছে এতিয়াও আছে এতিয়াও আছে আৰু তোমাৰ কি হয় যেতিয়া তোমাৰ কি বুলি কয় এটা সিঁচি আৰু মানে বহুত ভাই চেষ্টা কৰিছে সিঁচা মিচিং মিচিং লাগে 10টা বস্তা মিচিং লগাই কিন্তু কি হয় তোমাৰ গোটাই ষাঠিটো গোটাই শেষ কৰি দিয়ে কিন্তু মাজৰখিনি পানী শেষ কৰিব নোৱাৰে ইমান মিচিং লগাইছে হ'লেও মানে কি হয় শেষ নহয় আৰু মিচিংটো হিলি হিলি যায় আৰু মানুহ কমতে ইয়াতে বোলে ৰাতিপুৱাই মানে তোমাৰ দৰা কণী দেখা পায় মাজত এতিয়াও এতিয়াও আৰু এতিয়া পাম নেকি সেইটোৱেতো আহিছিলোঁ ৰাতিপুৱাই কিন্তু দেখা নাপালোঁ আৰু বেদলাক মানে এইটোত বহুত কিবা কিবি সাহিত্য আছে কম মানে ইমান কম সময়ত এক্সপ্লেইন কৰাটো সহজ নহয় একদিন এক্সট্ৰাকে এটা ভ্লগ বনাবা সুন্দৰকৈ কাহিনীটো আহিম না একদিন বাকী যদি ভ্লগটোৰ এই মানে নেক্সট ভ্লগটোত লাগে আপোনালোক কমেণ্ট কৰি দিয়ক সুন্দৰ আৰু আহি যাম বিকি আহিব আমাৰ তাতে আহি আৰু সুন্দৰ ভ্লগ বনাব এই কাহিনীটোৰ ওপৰত আৰু এনেকুৱা বহুত মানে ঐতিহাসিক জেগা আছে আমাৰ তাতে আপোনালোকক দেখাম নেক্সট ভিডিঅ'ত সেই আৰু একদম ফালি যাব কেৱল কমেণ্ট কৰক কমেণ্ট না কি আৰু ভিডিঅ'ত চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু সেই তো এতিয়া অলপমান ৰখি ৰ'ব আৰু দেখা পাবও বাৰু তো মানে ৰাইজে কওঁতে বা আমাৰ মাহঁতে কওঁতে ইয়াতে বোলে দৰা কণী দেখা পোৱা যায় ৰাতিপুৱা তো সেইকাৰণে আৰু ৰাতিপুৱা আহি গ'লোঁ কিন্তু মই দেখা নাই এতিয়ালৈকে চাওঁ কেতিয়াবা দেখা পাব আৰু মানে মিছা কথা নহয় আৰু মিছা একদম সঁচা কথা আৰু বাকী জানে বহুতে জানে বহুতে জানে গুগলত চাৰ্চ কৰি দিলে কি জানে আহিবই ন চাৰ্চ কৰিলে আহিবই দেখি দিম মহমৰা পুখুৰী ফেমাছ আৰু মহমাৰা পুখুৰী আৰু নেক্সট মানে আপোনালোকক দেখাম ভালকৈ ভিডিঅ'ত ফুল ভিডিঅ'ত কমেণ্ট কৰিব কমেণ্ট এতিয়া বাই বাই মোৰ যাব লগা আছে নাই আহি পালো আমি বৰকুৰা ব্ৰিজ তো এইভাগে মজা আতাই মজা ভিউ হৈছে না আমার আনবরা ভাল লাগে আৰু এই সবটো লৈ দেখোন ভাই কেনা নাজাৰা ভাই বেলেগ এটা ফিল শ্বিলং শ্বিলং